আমি নিউজৰ যোগেদি আমি শুনিব পাইছোঁ যে জিমছাৰ মৌচাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম তেহেঁতক আৰু তেহেঁতৰ গাৰ্জেনৰ পৰা শুনি পেলাই আৰু তেহেঁতৰ গাঁৱৰ পৰা শুনি পেলাই আমি স্কুলত মানে ডেলিভাৰীটো তেহেঁতৰ ঘৰত লৈ গৈছোঁ। সেইদিনা আমি তেহেঁতৰ ঘৰত আমি উপস্থিত আছিলোঁ। সেই উপস্থিত থকা সময়ত আমি দেখা পাইছোঁ অকল একটা এম্বুলেঞ্চে গৈ তাত ৰাখি আহিছে। সেইবুলি ৰাখি অহাৰ পিছত নেক্সট দিনা যেতিয়া আমি তাৰ যোনটো ডেড বডি আছিল সেইটো যেতিয়া আমি মানে হোমকে দিবৰ কাৰণে গৈ আছিল তাত শ্মশানত, তাৰপিছত আমি তাক ৰাস্তা দি ওলোৱাই পেলাই এটা গাঁৱৰ মাজতে ৰেলী নহয় বাট ৰেলী ইন দ্য নেম অফ পিচ আৰু তাৰ যোনটো সেই মানে মৃত্যু দেখা সিহঁতৰ যাহাতে ভালকৈ থাকিব পাৰে তাৰ কাৰণে আমি ৰেলী কৰিছিলোঁ। কিন্তু ৰেলী কৰাৰ সময়ত যেতিয়া আমি তাক ঘৰৰ পৰা লৈ ওলাই আহিছোঁ তাৰ ৰাস্তাৰ সন্মুখত আমি এটা বহুত দুৰ্ভাগ্যজনক ঘটনা আমাৰ লগত ঘটিছে। সেইটো হ'ল আমি ৰাস্তাত ডেড বডিটো লৈ পেলাই ওলাইছোঁ, তেতিয়া আসাম আৰক্ষীয়ে আমাক লুকাইছে। সেই ৰূপৰ কাৰণে আমাৰ মনত দুখ লাগিছে যে যদি আমি ডেড বডিও যদি আমি শ্মশান লগত লৈ যাব নোৱাৰোঁ তেনেহ'লে আমাৰ অসমৰ ভিতৰত যোনটো BTC সেই BTCৰ ভিতৰত আমাৰ 3টা একৰ্ড হ'ল আজি DAC একৰ্ড, BTC একৰ্ড আৰু BTR একৰ্ড, যোনটো আজি আমি গম পাওঁ সেইটো বড়ো পিচ একৰ্ড বুলি কওঁ। সেই বড়ো পিচ একৰ্ড হোৱাৰ পিছতো এই যোনটো মানে দুইজন মৃত্যু হৈছিল যোনটো আমি বুজিব পাইছোঁ ফেক এনকাউণ্টাৰ বুলি, সিহঁতৰ যোনটো ডেড বডি সিহঁতক যদি আমি মৃত্যুও দিব নোৱাৰোঁ সেইটো আমাৰ বড়ো জাতিৰ কাৰণে এটা লাজ লগা কথা। আৰু আপোনাৰ আসাম আৰক্ষীয়ে আমাৰ বড়ো পিচ একৰ্ডটো আমি ভাবিছোঁ যে ৰেচপেক্ট কৰা নাই। তাৰ কাৰণে আমি আজি এটা ৰেলী ওলোৱাইছোঁ আৰু সেই ৰেলীৰ বিষয়ে দি আমি আপোনালোকৰ এটা অনুৰোধ কৰিব বিচাৰিছোঁ। যোনে কালপ্ৰিট আমি যোনটো শুনিবলৈ পাইছোঁ আমাৰ যোনটো এডিচনেল SP ছাৰ তেওঁতে যদি সঁচাকৈ তেওঁতে যদি কালপ্ৰিট হয় সেই ছাৰটো অতি শীঘ্ৰে সেই ছাৰক ন্যায়ৰ যোগেদি অতি শীঘ্ৰে তাক মানে সলিউশ্যন আমাক দিব লাগে। Suspend নহয়, if it is suspend then it will be not satisfied for us. If he is really a victim then he must be hanged because আমাৰ যোনটো দুইজন বড়ো ল'ৰা আছিল তেহঁতক ULBO ফ্ৰেণ্ডছ কনফাৰেন্সৰ যোগেদি তেহঁতে কৈ দিছে যে তেহঁতে ULBO সদস্য নহয়। আৰু যোনটো আমি দেখিবলৈ পাইছোঁ 3টা বুলেট তেহঁতৰ চেষ্টত লাগিছে। সেই বুলেটটো যদি ক্ৰছ ফায়াৰত লাগিছে তেতিয়াহ'লে আমি অসম আৰক্ষীয়ে আমি প্ৰশ্ন উঠাব খুজিছোঁ, ক্ৰছ ফায়াৰ হোৱাৰ সময়ত একবাৰে চেষ্টত একেলগে 3টা গুলি কেনেকৈ সোমাব? সেইটোৱে আমি বিচাৰিছোঁ। আমাক ন্যায় লাগে। বড়ো জাতিৰ নিজৰ বাখ্যা আছে, নিজৰ সমাজ আছে। বড়ো হাৰিক যাহাতে অসম আৰক্ষীৰ যোনটো বুলেট সেই বুলেটৰ আমি ফেক ইহঁতৰ ভিক্টিম নহয়। তাৰ কাৰণে আমি গোটেই বড়ো জনজাতিৰ যোনটো ষ্টুডেণ্টবিলাক আছে আমি একগোট হৈ পেলাই আপোনাৰ লগত ডিমাণ্ড কৰা নাই, ৰিকুৱেষ্ট কৰিছোঁ। We the Bodo people like to request the Assam police and Assam government and BTC government that as soon as possible the culprit must be hanged if really he is victim, or else we will not sit quiet. যেতিয়ালৈকে আমি ন্যায় নাপাম তেতিয়ালৈকে আমি চাংকি খাংমাই থাকান যে ब्रादार लैहोरा ओरैबायदि गोसो गोरा मानसि। ब्रादार लैहोरनि नामाव जै बर' हारिनि गासैबो Sit down,